কাটনিয়াৰ কওক আমাৰ বৰঠাকুৰ চিৰস্তাৰ ৰিজাৰ্ভ ক্লোজ হৈছে নহয় গম পাইছে নে নাই অ কিয় হা কিয় ডিউটিত ফাংফুং অলপ সাৱধানে থাকিব ক্লোজে হ'ল আৰু এতিয়া সাৱধানে থাকি কি হ'ল আপোনাৰ কথা কৈছো কেতিয়াবা আপোনাৰো হৈ যাব পাৰে কৃষ্ণ এই পুৱাই পুৱাই কি অমংগলীয়া কথাবোৰ কৈছে বাৰু ছাৰ এইখন দেই চাওকচোন কলেজ চেমিষ্ট্ৰি চেমেষ্ট্ৰি সেইটো কি নাম মোৰ কিবা অদ্ভুত লাগিছে ইংলেণ্ডৰ ৰাণী চানীৰ নাম নেকি ইংলেণ্ডৰ ৰাণীৰ নাম চেমেষ্ট্ৰি আছিল জানো ছাৰ মই কলেজটো বুজি পাইছো এইটো কিবা পাজুল লাগিছে আপোনাৰ মাথাটো আছিল এই সাধাৰণ ৱৰ্ডটো আপুনি উচ্চাৰণ কৰিব নাজানে মানে কি মানে এইটো চেমেষ্ট্ৰি নহয় কেমেষ্ট্ৰি কেনেকে কেমেষ্ট্ৰি হ'ব ছাৰ এইটো CH আছে চেমেষ্ট্ৰি CH থাকিলেও উচ্চাৰণটো তেনেকৈয়ে কৰে তেতিয়াহ'লে আমি ভুল উচ্চাৰণ কৰি আছো ছাৰ যদি এইটো কেমেষ্ট্ৰি ক'ব লাগে তেতিয়াহ'লে কে হ'ব লাগে এইটো চেমেষ্ট্ৰিহে আপুনি অক্সফৰ্ডৰ পৰা অহা নেকি অলপ বেছি জানে ইংৰাজীত কিছুমান ৱৰ্ড আছে যাৰ স্পেলিংটো বেলেগ আৰু উচ্চাৰণটোও বেলেগ যেনেকে সাইকোলজি PSHY নো KNOW ঠিক কেমেষ্ট্ৰিটো তেনেকুৱাই হয় নেকি ঠিক আছে দিয়ক তেতিয়াহ'লে আজিৰ পৰা চৌধুৰীটো আমি আৰু কৌধুৰী বুলি ক'ম কিয় চৌধুৰীটো CH থাকে যে হেই সেইটো চৌধুৰীয়ে ক'ব লাগিব তেতিয়াহ'লে চেমেষ্ট্ৰিটো কিয় কেমেষ্ট্ৰি ক'ম খাটনিয়াৰ মোক আৰু পাগল নকৰিব নহয় ছাৰ মইহে পাগল হৈছো মই পাজুল হৈ গৈছো কিন্তু দিছ ইংলিছ চাবজেক্ট ইজ ভেৰি পাজলিং ছাৰ ওৱান ডে CHC আনাদাৰ ডে CHK হোৱাট ইজ দিছ মেন নহয় কিন্তু আমি ভুলৰ প্ৰতিবাদ কৰিব লাগে ছাৰ হয় নেকি ৰ'ব মই ওলাই দিওঁ নালাগে দিয়ক আপুনি থাকক